আজি গৌৰৱৰ দিন আজি সঁচাকৈ গৌৰৱৰ দিন ৭৪ সংখ্যক আজি কাৰ্বি আংলং ফাউণ্ডেশ্যন ডে অট'নমাছ কাউন্সিলৰ ফাউণ্ডেশ্যন ডে কৰা হৈছে আপুনি চমুকৈ কি ক'ব বিচাৰে মই ইয়াত কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠীত বসবাস কৰা সকলো দল সংগঠন সকলো নাগৰিক জ্যেষ্ঠ নাগৰিক পৰা আৰম্ভ কৰি সকলো কাৰ্বি আংলং বাসিন্দা স্থানীয় বাসিন্দাসকলক মই অনুৰোধ কৰিব বিচাৰিম যে কাৰ্বি আংলঙত এটা স্থায়ী শান্তি যিটো আজি হৈ আছে আৰু লগতে স্থায়ী শান্তি হ'লে কাৰ্বি আংলঙত এটা ডেভেলপমেণ্ট কামবিলাকৰ পূৰণ হ'ব সকলো সমষ্টিত সকলো গাঁৱত সকলো চুবুৰীত ডেভেলপমেণ্টৰ কাম পূৰণ কৰিব হ'লে আমি একেলগে কাম কৰিব লাগিব কাৰ্বি আংলং স্থায়ী শান্তি হ'ব লাগিব গতিকে মই কাৰ্বি আংলং ৰাইজক অনুৰোধ কৰিব বিচাৰিম যে আমি কাৰ্বি আংলঙৰ পৰিৱৰ্তনৰ স্বাৰ্থত কাৰ্বি আংলঙৰ ডেভেলপমেণ্টৰ কামবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙৰ নতুনকৈ উঠি অহা যুৱক যুৱতীবিলাকক সংস্থাপন পূৰণ কৰাৰ স্বাৰ্থত আমি একেলগে কাম কৰিব লাগিব আৰু সকলোৱে আশীৰ্বাদ দিব লাগে আমি নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ হোৱাৰ সপোন এই সপোনে চবেই সহায়তা কৰিব লাগিব ধন্যবাদ ছাৰ থেংক ইউ ছাৰ